আসসালামু আলাইকুম ডিয়াৰ ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো বহুত ভালে আছোঁ। চ' আজিৰ পৰা 7 দিনমান আগতে মই এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো ব্লগ ভিডিঅ' আছিল আৰু তাতে ভিডিঅ'টোৰ লাষ্টত মই কৈছিলোঁ যে RBI বেংকে বছৰত কিমান টকা ছপায় বা বনায়, সেইটোৰ বিষয়ে অলপ কেইটা কথা কৈছিলোঁ, জাষ্ট টাচ কৰি কৈছিলোঁ আৰু কৈছিলোঁ যে বেলেগ এটা ভিডিঅ'ত ভালদৰে বুজাই দিম যে চৰকাৰে বা RBI বেংকে কিহৰ ওপৰত নিৰ্ভৰ কৰি টকা বনায় বা কিমান পৰিমাণৰ টকা সিহঁতে ছপায়। তো দোস্ত ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি হয়তো সকলোৱে বেংকৰ লগত লেনদেন কৰি থাকোঁ। প্ৰায় 90% মানুহে, দেশৰ প্ৰায় 90% মানুহে বেংকৰ লগত জড়িত। চ' বেংক হ'ল এটা বিত্তীয় অনুষ্ঠান যিয়ে নেকি টকা পইচাৰ আদান প্ৰদান কৰি থাকে। চাওক, SBI বেংক, HDFC বেংক, পাঞ্জাৱ নেশ্যনেল বেংক এণ্ড BOB বেংক, এই সকলো যিবোৰ বেংক আছে, এই সকলো বেংকৰ বেংক হ'ল RBI বেংক। যদি এই সৰু সুৰা বেংকবিলাকৰ কোনো ধৰণৰ সমস্যা হয়, তেতিয়া RBI বেংকে সেই সমস্যা সমাধান কৰি দিয়ে। এতিয়া মই মেইন টপিকলৈ যাওঁ, সেইবোৰ কথা পিছত ক'ম দে, আগত মেইন টপিক লৈ আহোঁ। পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহৰ মাইণ্ডত এটা প্ৰশ্ন আহি থাকে। প্ৰশ্নটো কি? প্ৰশ্নটো হ'ল যে চৰকাৰৰ যদি আনলিমিটেড টকা ছপাবৰ অনুমতি আছে বা পাৰ্মিশ্যন আছে, তেনেহ'লে চৰকাৰে কিয় আনলিমিটেড টকা নছপায় বা কিয় নবনায়? এইটোৰ এনচাৰ আজি জাষ্ট এটা উদাহৰণত বুজাই দিম যে কিয় সিহঁতে আনলিমিটেড টকা নবনায়। প্ৰশ্নৰ লগত আৰু এটা সিহঁতৰ মনোভাৱ আহি থাকে মাইণ্ডত তেওঁলোকৰ, যে যদি চৰকাৰৰ আনলিমিটেড টকা ছপোৱাৰ অনুমতি আছে তেনেহ'লে কিয় নছপায় বা আনলিমিটেড টকা ছপায়। সিহঁতে দেশৰ দৰিদ্ৰতা, আনএমপ্লয়মেণ্ট, নেচাৰেল ডিজাষ্টাৰ, মানে দেশৰ যিবোৰ সমস্যা আছে এই সকলোবোৰ সমস্যা এক বছৰতে সমাধান কৰিব পাৰিলে হয়, বা আনলিমিটেড টকা ছপাই সিহঁতে সমস্যা সমাধান নকৰে কিয়? চ' দোস্ত এতিয়া আহোঁ এনচাৰলৈ। চাওক, যদি চৰকাৰে আনলিমিটেড টকা ছপাবলৈ আৰম্ভ কৰি দিয়ে তেনেহ'লে কি হ'ব জানেনে? সমস্যা সমাধান নহ'ব, সমস্যা আৰু বাঢ়ি যাব। ধৰা হ'ল যে চৰকাৰে 5 লাখ টকাৰ পৰিৱৰ্তে 20 লাখ টকা ছপাই দিলে আৰু সেই টকাটো মানুহৰ মাজত ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল বা প্ৰচাৰ হৈ গ'ল। টকাবোৰ সকলো মানুহৰ লগত বা পকেটত টকাবোৰ গ'ল, কিন্তু সেই টকাবিলাক মানুহে কি কৰিব? জমা কৰি ছেভিং কৰি থৈ দিব আৰু একো নকৰে। চাওক, যদি আনলিমিটেড টকা ছপাই দিয়ে চৰকাৰে বা RBI বেংকে, তেতিয়া সকলোবোৰ বস্তুৰ দাম বাঢ়ি যাব, দাম ডাবল হৈ যাব। কেনেকৈ? ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে দেশৰ সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি বা পৰিমাণ অনুসৰি সিহঁতে চৰকাৰে টকা ছপায়। কিন্তু কিয় উৎপাদন বা সামগ্ৰীৰ ওপৰত ডিপেণ্ড কৰি চৰকাৰে টকা ছপায়, সেইটো আজি ভালদৰে বুজি পাব। ধৰা হ'ল এখন দেশত 4জন মানুহ বাস কৰে আৰু সেই দেশখনত এটা দোকানত এটাই মাত্ৰ দোকান আছে। দোকানখনত 185 কেজি চাউল আছে। চাওক, 4জন মানুহৰ ভিতৰত এজনৰ লগত আছে 2000 টকা, আৰু এজনৰ লগত আছে 1000 টকা, আৰু এজনৰ লগত আছে 500 টকা, আৰু এজনৰ লগত আছে 200 টকা। চাওক, যদি 4জনেই সেই দোকানটোত চাউল ক্ৰয় কৰিবলৈ যায়, 2000 টকা থকাজনে পাব 100 কেজি চাউল, আৰু 1000 টকা থকাজনে পাব 50 কেজি চাউল, আৰু 500 টকা থকাজনে পাব 25 কেজি চাউল, আৰু 200 টকা থকাজনে পাব মাত্ৰ 10 কেজি চাউল। ধৰা হ'ল যে চৰকাৰে ডাবল টকা, ইয়ানি কি আনলিমিটেড টকা ছপাই দিলে। আনলিমিটেড টকা ছপোৱাৰ ফলত সেই 4জন মানুহৰ লগত টকা ডাবল হৈ গ'ল, মানে 2000 টকাৰ ঠাইত 4000 হৈ গ'ল, 1000 টকাৰ ঠাইত 2000 হৈ গ'ল, আৰু 500 টকাৰ ঠাইত 1000 টকা হৈ গ'ল, আৰু 200 টকাৰ ঠাইত 400 টকা হৈ গ'ল। এতিয়া চাওক, চৰকাৰে টকাটো ডাবল কৰি দিলে, এইটো ঠিকেই, কিন্তু চৰকাৰে চাউল কিন্তু ডাবল কৰি দিয়া নাই। চাওক, এতিয়া সিহঁতৰ কাৰেঞ্চি ডাবল হৈ গৈছে। এতিয়া দোকানীয়ে ভাবিব যে মোৰতো সামগ্ৰী ইমান বেছি নাই, সেই আগৰ নিচিনাই আছে। এতিয়াতো তেওঁলোকৰ মাজত টকা ডাবল হৈ গৈছে, তেতিয়া 20 টকা, যদি চাউলৰ দাম 20 টকা কিলো আছে, তেতিয়া সি 20 টকাৰ ঠাইত 40 টকা কৰি দিব। কিন্তু চাউলটো একে থাকিল, জাষ্ট পইচাটো বেছি হৈ গ'ল। যেতিয়া চৰকাৰে আনলিমিটেড টকা ছপাই দিব, সিহঁতৰ কাৰেঞ্চিটো ডাবল হৈ যাব। তেতিয়া
এই টকাৰ পৰিমাণ ডাবল হৈ যাব, বাট সামগ্ৰীৰ পৰিমাণ কিন্তু একে থাকিব। সেইকাৰণে বস্তুৰ দামটো বাঢ়ি যাব আৰু টকাৰ মূল্যটো কমি যাব। সেইকাৰণে বহুত সমস্যাৰ সন্মুখীন হ'ব লাগিব যদি চৰকাৰে আনলিমিটেড টকা ছপাই দিয়ে। শুনিছিলোঁ যে এনেকুৱা ঘটনা এটা দেশত হৈছিল যে চৰকাৰে দৰিদ্ৰতা বা হয়তো দেশৰ সমস্যা সমাধান কৰিবলৈ আনলিমিটেড টকা ছপাই দিছিল, কিন্তু ইয়াৰ পিছত দেখা গ'ল যে প্ৰচুৰ পৰিমাণে চাৰিওফালে পৰা সমস্যা আহি আছে। যদি সেই দেশখনত যদি কোনোৱে 1 কেজি চাউল ক্ৰয় কৰিবলৈ গৈছে, বেগত 1 বেগমান টকা ল'ব লগা হৈছিল সিহঁতৰ, মানে প্ৰচুৰ পৰিমাণে সমস্যা হৈছিল। 1 কেজি চাউল ক্ৰয় কৰিবৰ কাৰণে লাখ লাখ টকা সিহঁতৰ লগত দোকানত দিব লাগিছিল 1 কেজি চাউল ল'বৰ কাৰণে। আমাৰ অসমতে বহুত সমস্যা আছে, যেনে বানপানীৰ সমস্যা, গৰাখহনীয়, মানে যিবিলাক সমস্যা আছে প্ৰায় বহুত সমস্যা আছে। বিশেষকৈ প্ৰধানত আমাৰ অসমৰ বানপানীৰ সমস্যাটো মানে মানুহক বেছি প্ৰভাৱিত কৰে। দোস্ত, মোৰ মতে যদি কৃষকসকলক সন্মান কৰিব পৰা যায় বা কৃষকসকলক যদি সহায় কৰা যায়, তেতিয়াহে আমাৰ দেশ উন্নত হ'ব। চ' দোস্ত, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কিয়নো ইয়াৰ পিছত নেক্সট ভিডিঅ'বোৰ আৰু বহুত ভাল ভিডিঅ' আহিব। চ' যদি ফেচবুকত চাই আছে তেনেহ'লে ইউটিউবত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো ফেচবুকত আপলোড নিদিব পাৰোঁ। থেংক ইউ, বাই বাই।